हाय फ्रेंड्स अस्सलामु आलाइकुम और नमस्कार आपनालोक सकलोके FR ब्लग्सলৈ स्वागतम जनाइछु आरो আজি মই पानी पिठार रेसिपि एटी লৈ আহিछु। এই পিঠাবিধক কিছুমানে পানী পিঠা বুলি কয়, কিছুমানে খোলা চাপৰি পিঠা বুলিও কয় আৰু আমাৰ ভাষাত এই পিঠাবিধক আমি চিতৈ পিঠা বুলি কওঁ। আৰু আমি এই পিঠাবিধক অলপ বেলেগ ধৰণে বনাও, অলপ ফুলা ফুলা টাইপত বনাও। আমি কেনেকৈ পিঠাবিধ বনাও হেয়া আপোনালোকক দেখাই দিম। আশা কৰো আজি ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্টস কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেনেহলে বলক আমি ৰেচিপিটো আৰম্ভ কৰো। পানী পিঠা বনোৱাৰ কাৰণে ইয়া মই চাউলৰ গুৰি লৈ লৈছো আৰু ইয়াতে মই নিমখ দি দিছো। এতিয়া মই অলপ অলপ পানী দি বেটাৰ বনাই লম। আৰু পানীখিনি একেবাৰে দি নিদিও, একেবাৰে দি দিলে বেটাৰখিনি ঢিলা হৈ যাব পাৰে। সেইকাৰণে অলপ অলপ পানী দি এইখিনি মিক্স কৰি লম। এয়া ফ্ৰেন্ডস পানীখিনি দি মিহলাই লৈছো আৰু আমাৰ বেটাৰখিনি এনেকুৱা পাতল লাগিব। এয়া মই দেখাই দিছো আৰু এইখিনি অলপ সময় 2-3 মিনিট সময় মই এনেকুৱা মাৰি থাকিম। এনেকুৱা অলপ সময় মাৰি থাকিলে পিঠাখিনি খুব ধুনীয়াকৈ ফুলি উঠিব। এয়া বেটাৰখিনি ৰেডি হৈ গ'ল। গেছত এখন মাটিৰ তাৱা বহাই দিছো আৰু এই পিঠাবিধ আমি মাটিৰ তাৱাত বনাই খালে বহুত ভাল পাওঁ, সেইকাৰণে মাটিৰ তাৱাতে বনাও পানী পিঠা। ইয়াতে এতিয়া মই বেটাৰখিনিৰ পৰা অলপমান দি দিছো। আৰু এখন ঢাকন লগাই ঢাকি দিছো। এতিয়া মই চাৰিওফালে অলপমানকৈ পানী ছিটিয়াই দিম। বেছি নহয়, এফুটা দুফুটা দিলেই হ'ল। এয়া ফ্ৰেন্ডস আমাৰ প্ৰথম পিঠাখন হৈ গৈছে। এয়া এতিয়া মই তাৱাখন অলপমান মচি দিছো। আৰু ইয়াতে অলপমান তেল সানি দিছো। এবাৰ আৰু এখন পিঠা দি দিছো। এনেকৈ মই গোটেইখিনি পিঠা বনাই লম। বনাই তাৰ পিছত আপোনালোকক লগ পাম। এয়া চাওক ফ্ৰেন্ডস আমাৰ পিঠাখিনি বনাই হৈ গৈছে আৰু দেখাত কিমান ধুনীয়া হৈছে। এয়া চাওক একেবাৰে ফুলা ফুলা পানী পিঠা। এনেকৈ যদি মাটিৰ পাত্ৰত ফুলা ফুলা পানী পিঠা বনাই খোৱা নাই কেতিয়াও তেনেহলে বনাই ট্ৰাই কৰিব, খাবলৈ বহুত টেষ্টি হয়। এয়া চাওক মই আপোনালোকক এটা ভাঙি দেখাই আছো ভিতৰ ফালটো কিমান ধুনীয়া ফুলিছে।
এয়া আপোনালোকে এনেকৈ ঘৰত বনাই ট্ৰাই কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।